Hey guys, good morning to once again welcome back to another video. बहुत दिन मैं एक भिडिओ बनाब लैसो बहुत दिने हो गल 6-7 माह मान हो गल एकु मैं भिडिओ बना ना जस्ट इने कबात गइसु किबा এটা দেখিছো হেতুকে ভিডিও মানে কিবা কি প্ৰগ্ৰামত হে ভিডিওটো কৰিছো আৰু তেনেকে আপলোড কৰিছো মানে মন জান আছিল নবনা বুলি ভাবিছিলো ভিডিও কিন্তু আকৌ আজি পা অলপ ষ্টাৰ্ট কৰিম বুলি ভাবিছো একচুয়ালি 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট কৰা কথা আছিল কিন্তু নকৰিলো আৰু অকমান প্ৰবলেম এটা হৈ আছিল গতিকে আজি পা আকৌ ষ্টাৰ্ট কৰিছো আৰু এতিয়া হল 8টা কিমান বাজিছে না 8টা না বজা 7:45 আছে আৰু 7:45 ত মই উঠি ব্ৰাছ কৰি ললো এতিয়া ধুনিয়াকে বিছনাছনা পাই ললো এতিয়া যাম জেকক অলপ ফুৰাবলৈ যাওঁ তাক মানে একদিন বহুত দিন ফুৰাবলৈ নিয়া নাই নিব পৰা নাই টাইমো দিব পৰা নাই গতিকে অলপ তাক লৈ যাওঁ এইফালে এয়া যাবলৈ ৰেডি অকমান আজি ফুৰিবলৈ হা নাই ইয়াল ইয়াক মানে গাটো মালিশ কৰি দিব লাগে এনেকে পাতি দিছে গাটো অকমান মালিশ কৰি লওঁ পিঠিটোকে ৰহ দিছো এফাল দিছো হাতটো ধৰি আছে হাতটো এনেকে ধৰি লৈছে কি হ'ল বাহিৰত বান্ধি থৈ আহিলো আৰু এতিয়া যাওঁ ফটাফট দৰ্শন মাৰিলো লাইট বন্ধ কৰি ললো মোবাইলটো চাৰ্জ গৈছো ৰহ চাবিটো ক'ত থলো ওকে যাওঁ এইটো লাইট বন্ধ কৰি যাওঁ যাব লাগে ধৰ হৈ আছে ৰহ ইয়াক আনি ইয়াত পোৱাই দিলোহি এইফালে আৰু মই এইফালে ছোৱালী লৈ আছো এইয়া চাই আছে মোবাইলটো লৈ হয় নাই চাই আছে হাঁহি দিয়া জেকক ফুৰাই মেলি অনা হ'ল ফুৰাই মেলি অনাৰ পাছতে টিউচন কৰিবলৈ আহিলে গতিকে টিউচন কৰি ললো টিউচন কৰি মেলি আজৰি হলো এতিয়া 10:30 মান বাজিছে টিউচন কৰি আজৰি হলো তাৰপিছত এতিয়া এটা কি হ'ল টিউচন কৰি থাকোঁতে মানে সৰু চিন এটা হ'ল এনেকুৱা ধৰণৰ মানে কাহিনীটো মই জেকক ফুৰাবলৈ নিলো ফুৰাবলৈ নি পেলানি তাৰপা তাক মানে বাহিৰতে মই বান্ধি থৈছো যোৱা এবাৰ মই তেনেকৈ ক্লাছ কৰিবলগীয়া হোৱাৰ কাৰণে বাহিৰতে বান্ধি দিলো মানে এই ফলৰ যেটো খুঁটা আছে মই দেখুৱামগে বাৰু এই খুঁটাটোত বান্ধিছিলো তাৰপা তেতিয়া মানে কি হ'ল খুঁটাটো কাষতে অকমান মাটি আছিলে সেই মাটিখিনি মানে অকমান জেকে খান্দিলে মানে কুকুৰেটো মাটি খান্দিবই এইটো চবেই জানে কুকুৰে মাটি খান্দিবই তাৰপিছত সেই মানে মাটিখিনি অকমান খান্দিলে খন্দাৰ মানে কি হ'ল তাৰপা সেইটো মানে সমান নকৰিলো মাটিখিনি সেইটো মোৰ গাতে ভুল মোৰ কুকুৰে যেতিয়া খান্দিছে সেই মাটিখিনি মই সমান নকৰিলো তাৰপা মইনো কেনেকৈ জানো মানে ইমানো বৰ পানী জমা হোৱা টাইপত খন্দাইতো কুকুৰে এতিয়া যেনেকৈ খান্দিছে মই দেখুৱামগৈ তেনেকৈ খান্দিলে তাৰপিছত সেইকাৰণে তেনেকৈ থৈ আহিলোঁ তাৰপৰা এতিয়া মাটি চাটি গজি আকৌ মানে মাটি চাটি খাইছে বন চন গজি তেনেকৈ আকৌ নৰ্মেলেই হৈ আছে মই দেখুৱামগৈ কেনেকুৱা হৈ আছে মই মানে নুপুতা পিছতো সেইটো কণ্ডিশ্যন তাৰপাছত আকৌ আজি ঠিক তেনেকৈ মই বান্ধি তাত থৈ দিলোঁ আজিও অকণমান মানে মাটি খান্দিলে তাকে মানে আহি পেলানি মালিক দাদাজনে কৈছে মানে গাড়ীৰ পৰা নমাই নাই মানুহজন তাৰপৰা ক'লে খুব চিঞৰিছে মানে ইমানো চিঞৰা নাই বাৰু মানে কৈছে যে কুকুৰে মাটি খান্দিলে সেইছে এনেকৈ মানে ক'লে তাৰপিছত মই চালোঁগৈ তাৰপৰা চাই পেলাই দেখিলোঁ যে মানে ইমানো এটা বৰ ডাঙৰ গাঁত খনা মই গৈ পেলানি তাৰপৰা এতিয়া তাক মই সেইকাৰণে এই খিৰিকীখনৰ যিডাল হেৰি থাকে তাত বান্ধি থৈছোঁ এতিয়া মানে খান্দিব নোৱাৰে এতিয়াতো পকা আছে বাৰাণ্ডাডোখৰ টেনশ্যন নাই গতিকে মই এতিয়া যাওঁ সেইডোখৰ অলপ পুতি দিওঁগৈ এতিয়া দেখুৱামগৈ মই যোৱাবাৰ মানে য'ত বান্ধিছিলোঁ সেইখন দেখুৱাই লৈছোঁ এইকেইটা বান্ধিছিলোঁ হ'লে যোৱাবাৰ এইকণেই জেগা এইটো বাতিটো আছেই মানে তেতিয়া খাবলৈ দিয়া এইকণেই খান্দিলে এইকণ জাষ্ট এইটো নৰ্মেলি হৈ আছে ইমান গা থৈ যোৱা নাই হ'লে তাৰপিছত এতিয়া খান্দিলে এয়া এইকণ খান্দিলে এইকণ মানে এতিয়া মিলাই দিব লাগিব মই খান্দিলে এইকণ মিলাই দিছোঁ বৰষুণ দিলে নহ'লে পানী জমা হৈ যাব খান্দিলে বুলি ক'লত মই মানে বহুত ডাঙৰ হেৰি কৰি দিলে বুলি ভাবিছিলোঁ প্ৰথমতে হৈ গ'ল মিলি গ'ল বাকী সেইবিলাকৰ লগত সমানেই হৈ আছে মিলাই দিলোঁ এই বাতিটো লৈ যাওঁ বাকী কুকুৰে মানে যিখিনি মাটি অলপ হেৰি কৰি উঠাই দিছিলে সেইখিনি মিলাই দিলোঁ আৰু আগত যিকণ কৰিছিলে
সেইখনত বেছি সেইখন নাই, শিলগুটি কেইটামান চাইড হৈ আছিলে, এই শিলগুটিকেইটা মানে এইফালে দি দিলোঁ, এতিয়া আৰু পানী নাখায়। তাৰপিছত ইয়াক গাটো ধুৱাই দিম, মানে মই ইয়াক যেতিয়াই বাহিৰলৈ নিওঁ তেতিয়া ইয়াক মই গা ধুৱাওঁ, বাহিৰলৈ নিলেই মই গা ধুৱাওঁ। মই গা নোধোৱাকৈ বা ভৰি নোধোৱাকৈ মই আজিলৈকে এদিনো ভিতৰ সোমোৱাই পোৱা নাই, গতিকে গাটো ধুৱাই লওঁ। ধুনীয়াকৈ গা পা ধোৱা হৈ গ'ল, জেককো ধুৱালোঁ, ময়ো ধুলোঁ। কিবা এটা মানে কৰিম বুলি ভাবিছিলোঁ, পাহৰি গৈছোঁ মনত, তাকে মনত পেলাইছোঁ, মনতেই পৰা নাই। এতিয়া ষ্টেডিয়াম যাবলৈ আছিলে, 12টা বাজিবলৈ 10 মিনিট বাকী। এতিয়া ষ্টেডিয়াম নাযাওঁ, মানে ষ্টেডিয়াম যাবলগীয়া আছিলে, আমাৰ স্কুলৰে খেল হৈ আছিলে 12 বছৰ অনুৰ্ধ গল্ডেন বেবী লীগত। এতিয়া চাওঁচোন, মানে পাক এটা মাৰিব পৰা হ'লে ভাল আছিলে, কিন্তু আকৌ এইফালে মিছেছেও মাতি আছে ফোন কৰি, সেইফালে নগ'লেও নহয়, এইফালে নকৰিলেও নহয়। ক্লাছত টাইম দি থোৱা আছিলে, আজি যাম বুলি, কালি যাব নোৱাৰিলোঁ, গতিকে সেইফালেও যাব লাগে। আকৌ খানা এটা আছে, সেয়াও খাব লাগে, মানে বাজেট গোটেই বাজেটহে আহিছে, মানে আজিৰ চিডিউলটো পূৰা একদম ব্যস্ত এটা চিডিউল। আকৌ ৰাতি আহি স্কুলৰ কাম অলপ কৰিবলৈ আছেই, কুৱেশ্যন পেপাৰ কটা, বহি চেকুৱা এইবোৰ আছেই কৰিবলৈ। গতিকে এতিয়া ফটাফট যাওঁ, 10 মিনিটৰ কাৰণে হয়তো ষ্টেডিয়ামৰ পৰা এপাক মাৰি আহোঁ, নহ'লে কথাটো বহুত বেয়া হয়, যিহেতু মই মাত্ৰ এদিনহে গ'লোঁ, ইমানকেইদিন খেল হৈ থাকিলে এদিনেই মাত্ৰ সময় দিব পাৰিলোঁ তাত ভালদৰে। মানে বাকী দিন গৈছোঁ যদিও অলপ সময় আছোঁ, আকৌ আহিবলগীয়া হৈছে, অলপ সময় আছোঁ, আকৌ আহিবলগীয়া হৈছে। কিন্তু ভাবিছোঁ যাম বুলি, পটাপট আহি লওঁগৈ। আজিও বেছি সময় দিব নোৱাৰিম, খুব বেছি 5 মিনিটমানৰ কাৰণেহে চাগে মই যাম, ৰাস্তা পাই চাম, যদি আমাৰ স্কুলৰ খেল হৈ থাকে তেতিয়াহ'লে অলপ ছাপৰ্ট দিম, তাৰপৰা গুচি আহিম। গতিকে এতিয়া পটাপট জেকেট চেকেট পিন্ধি ল'লে বাইকখন লৈ যাওঁ, আহি লওঁ। তাৰপৰা বাহিৰে বাহিৰে একদম খানা হেলি মাৰিম, দৌৰিম, তাতে খানা হৈ আছে, ফটো দিছে গম পাইছোঁ। ষ্টেডিয়াম পাই গ'লোঁ, সেইখিনি আমাৰ স্কুলৰ টীম ক'ত আছে দেখাই নাইচোন। ই আছে, এইফালে আছে, এইকেইটা এইফালে আছে, যাওঁ সেইফালে যাওঁ এতিয়া পটককৈ আহি লওঁগৈ। আমাৰ স্কুলৰ টীমে প্ৰেক্টিচ কৰিছে, এইকেইটা হ'ল নাই আমাৰ খেল? হা হাৰিলি? এইটো হ'ল দেৰিকৈ অহা মানুহ, এইটো কাৰণে হাৰিলোঁ। আৰু এতিয়া টাইম হৈছে 12:15। 12:15 আকৌ আহি মই ইয়াত পাই গ'লোহি। আমাৰ স্কুলৰ খেল ষ্টেমফৰ্ডৰ লগত, মানে ইয়াৰ পিছৰখনহে হ'ব, গতিকে মই গুচি আহিলোঁ। এইফালৰ পৰা যিহেতু ফোন মাৰি আছে, গতিকে আহিবই লাগিব, উপায় নাই আৰু। স্কুলক মানে ছাপৰ্টটো দিব নোৱাৰিলোঁ, মানে কি হয়, দিব পাৰিলে ভাল লাগে, নিজৰে স্কুল, বেলেগ একো নহয়, হৰা জিকাটো ডাঙৰ কথা নহয়। কিন্তু কি হয় একচুৱেলি, মানে যেতিয়া আমি বাহিৰৰ পৰা নিজৰ টীমটোক সমৰ্থন দি থাকোঁ, তেতিয়া টীমটোৱে মানে এটা নতুন উদ্যমেৰে খেলিবলৈ সাহস পায়, সেইটো বেলেগ একো নহয়। বাৰু এতিয়া উপায়টো নাই, যাওঁ তালৈ ফোন কৰি, যিহেতু মাতিয়ে আছে, অথনিৰ পৰা ফোন কৰি আছে, পূৰা ফায়াৰ হৈ আছে চাগে ইফালে। উপায় নাই, মই চবফালেতো কাম কৰিবই লাগিব ন। গতিকে এতিয়া তালৈ যাওঁ, গৈ খানা ক'ত কি ৰেডি হৈছে চাই আহোঁগৈ, যাওঁ সোনকালে। গ'লোঁ, গৈ আকৌ আধা পৰা ঘূৰি আহিবলগীয়া হ'ল। ঘূৰি আহিলোঁ মানে কি হয়, বাহিৰত ৰ'দটো অলপ বেছি, সেইকাৰণে জেকেটটো পিন্ধি আছিলোঁতো, গৰম বেছি উঠিলে, আকৌ তাতো এখন মুকলিহে, পথাৰত ৰ'দতে থাকিব লাগিব, গতিকে নহয়, এইকেইটা সলাই থৈ যাওঁ, আৰু জেকেটটো সলাই থৈ যাওঁ। মানে জেকেটৰ তলত হেৰি পিন্ধা নাছিলোঁ, স্পৰ্টিং পিন্ধা আছিলোঁ, জাষ্ট গেঞ্জিটো আছিলে, সেইকাৰণে এতিয়া এই স্পৰ্টিং আহিছে, এই চাৰ্টটো পিন্ধি ল'লোঁ, আৰু জেকেটটো থলোঁ, পেলালোঁ। এতিয়া যাওঁ সোনকালে। অ'কে, একচুৱেলি মই আহিছিলোঁ মানে সেইকাৰণে, এইটো ক'ত কিমান কিনো ৰেডি হৈছে চাবৰ কাৰণে, কিন্তু মই আহি পোৱালে খাবই হ'ল, গৈ চিধা ডাইৰেক্ট বহিছে, খাই বৈ এতিয়া মই চবতকৈ লাষ্টত খাবলৈ বহি চবতকৈ আগত উঠি মেলি আহি আকৌ ঘৰ পালোহি। এতিয়া আকৌ যাওঁ খেলিবলৈ, ক্ৰিকেট খেলিবলৈ যাওঁ। মই ভ্লগ বনাই আছোঁ, ওলাইছোঁ নে না? কাক না, মই তাত ভিডিঅ' বনোৱাই নাই, তাত মই মোবাইলে ওলোৱা নাই, এই গান লাগি আছে যে সেইকাৰণে। তাৰপৰা খানা দানা খাই আহি পাই গ'লোহি। এতিয়া অকণমান শুই লওঁ, টোপনি লাগিছে, তাৰপিছত আকৌ দেখা যাওক কি কৰা যায় আৰু। এতিয়া মই অকণমান ধুনীয়াকৈ শুই লওঁ। পূৰা শুলোঁ একদম ধুনীয়াকৈ, মাজতে সাৰ পাইছিলোঁ, ফোন এটা আহিছিলে, তাৰপিছত এতিয়া সাৰ পাইছোঁ 5:10 নে 12 হৈছে, 5 ইমান সময়ত সাৰ পাইছোঁ। এতিয়া যাওঁ পটাপট, বাহিৰত কাপোৰ আছিলে সেয়া পাহৰিলোঁ, পটাপটকৈ কাপোৰকেইটা আনি লওঁগৈ, তাৰপৰা আহিহে অকণমান মুখ চুখ ধুই চাহ অলপ খাই লওঁ। গা ধুৱাই দিয়াৰ পিছত অকণমান ঠাণ্ডা লাগিছে, এই ভাগৰ চুকটোতে সোমাই আছিলে, গতিকে এতিয়া ধুনীয়াকৈ কাপোৰখন আনি দিলোঁ। এই কাপোৰৰ ওপৰত ধুনীয়াকৈ এতিয়া শুই থাকিব, আৰু গৰম চুপ অলপ দি দিম দেই, মই বনাই আছোঁ, দি দিম, আৰু মই সেইফালে চাহ খাওঁগৈ।
আৰু চাহ বনোৱা হৈ গ'ল ধুনীয়াকৈ। এতিয়া চাহ, লাল চাহ। এইটো লাল চাহ মানে এইটো এইপিনে ধোঁৱা ওলাই আছে দেখিছে নহয়, এইটো বেলেগ বস্তু নহয়, যদিও ৰংটো দেখিবলৈ একেই হয়। চাহৰ লগত খাম। ইয়াক ঘৰৰ পৰা দি পঠিওৱা হ'লে এইকেইটাই আছেগৈ, মানে এইকেইটাতে পাহৰিছিলোঁৱে। এতিয়া পটককৈ বাকেটটো খুলি চাওঁতে দেখিলোঁ, গতিকে এয়াই চাহ অকণ খাই লওঁ, মজা আছে। এয়া পিঠা খাই খতম বুলি আছে, এইবোৰ পেলাই দিম আৰু এইবোৰ নাখাওঁ। এইবোৰ কি খাম, চাহো পূৰা একদম চুচি খালোঁ, খতম। আৰু জেকলৈ সেয়া চুপ বনাই থৈ আহিছিলোঁতো, মানে মাংস বইল কৰি থৈ আছে, তাৰ অলপমান পানী অলপ ইয়াক খুৱাই লওঁগৈ, যাওঁ। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, গতিকে ইমানতে সমাপ্ত কৰি দিওঁ। এতিয়া মানে মোৰ কামো অলপ আছে, সেই গোটেই কামখিনি কৰোঁ। কাম কৰি থাকোঁতে চাগে ভিডিঅ' বনাবলৈ টাইম নাপাম, গতিকে মই সেই কামখিনি কৰি লওঁ প্ৰথম। গধূলি হ'লে মানে কি হয়, এনেকুৱা গধূলি হ'লে যেতিয়া কামলৈ মনত পৰে, তেতিয়া এটা বস্তুলৈ মনত পৰে, যিহেতু লিখা পঢ়া কাম, গতিকে লিখা পঢ়া কাম হ'লে মানে সেই কথালৈ মনত পৰি যায়। যেতিয়া মই সৰু আছিলোঁ পঢ়ি থাকোঁতে, তেতিয়া মাহঁতে মানে কি হয়, গধূলি হ'লে মোক ক্ৰিকেটটো একদম ফেভাৰেট আছিলে। স্কুলৰ পৰা আহি চিধা বাহিৰে ভাত নাকে কাণে গুজি একদম ফিল্ডলৈ দৌৰোঁ। ফিল্ডৰ পৰা আহি ঠাণ্ডা দিনতহে আমি পথাৰত ক্ৰিকেট খেলোঁ। তেতিয়াতো ঠাণ্ডা পৰে, আহি কি কৰোঁ, যেতিয়া ভৰি হাত ধুব হয়, মই মানে ঠাণ্ডাত অলপ ভৰি হাত ধুবলৈ টান পাওঁ। তেতিয়া কি কৰোঁ, চেণ্ডেলে কেৰাহীত পানী উঠাই থৈ দিয়ে, মই তাতে ভৰিকেইটা এনেকৈ ভৰাই দিওঁ, ভৰাই আকৌ ওলাই গুচি আহোঁ। তাৰপিছত আকৌ গধূলি যেতিয়া হৈ যায় আন্ধাৰ, সন্ধিয়া সময়, তেতিয়া ধুনীয়াকৈ আমি চবেই একেলগে প্ৰাৰ্থনা কৰোঁ। পঢ়া টেবুলত টোপনি যোৱা কাৰ মনত আছে? মই কিন্তু গৈছিলোঁ টোপনি, ইয়াত এঠাপৰ খাই উঠিছোঁ, শুই থাকোঁতে মানে এনেকৈ কিবা এটা পঢ়ি আছিলোঁ। তেতিয়া মই ডাঙৰত দেই, 9 নে 10ত পঢ়ি থাকোঁতে দেখিলোঁ টোপনি আহে। দিনটো ঢপলীয়া ফুৰোঁতো, আমি তেতিয়া মানে কি হ'ল, এইবোৰ মোবাইল চোৱা এইবোৰ ইমানত ব্যস্ত নাছিলোঁ। দৌৰোঁ পথাৰত, লুকা ভাকু খেলোঁগৈ, তেনেকুৱা জাতীয় খেলবোৰ খেলি চিলা উৰুৱাওঁ। তাৰপৰা আহি টোপনি ধৰে, তামাম টোপনি ধৰে। এতিয়া পঢ়ি থকাৰ মাজতে টোপনি নাই, এনেকৈ লৈ এনেকৈ পূৰা এনেকৈ শুই থাকোঁ। এবাৰ এনেকৈ শুইছিলোঁ, এইপিনে লেলিটি বৈ গৈছেগৈ এইফালে। তাৰপৰা তেনেকুৱা দেউতাই লাইট চাইট বন্ধ কৰি থাপকৈ এক থাপৰ দিছে একদম ইয়াতে। মই কি জানে কা এনেকৈ উল্টা বকি গৈছোঁগৈ একে থাপৰে। তেনেকুৱা দিন আছিলে। আৰু আজিকালি কেনেকুৱা হৈ গ'ল, আজিকালি ল'ৰা ছোৱালী অকল মোবাইল, স্কুলৰ পৰা আহিব মোবাইল, পঢ়াৰ আগত মোবাইল, পঢ়ি থাকোঁতে মোবাইল। উপায় নাই, বিজ্ঞানৰ যুগ বুলি নহয়চোন, একচুৱেলি এইটো যুগ পৰিছে নেকি, কাৰণ আজিকালি চব অনলাইনেই হৈ গৈছে, গতিকে উপায় নাই। তাকে চাই খালি আমি সৎ ব্যৱহাৰ কৰিব লাগে।